হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ১ নম্বৰ প্ৰশ্ন, জাপানৰ ৰাজধানীৰ নাম কি? এনচাৰটো হৈছে টকিঅ'। ২ নম্বৰ প্ৰশ্ন, জুই নিৰ্বাপন কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? এনচাৰটো হৈছে নাইট্ৰজেন। ৩ নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণী অষ্ট্ৰেলিয়াৰ জাতীয় প্ৰতীক? এনচাৰটো হ'ল কেংগাৰু। ৪ নম্বৰ প্ৰশ্ন, উদ্ভিদে সূৰ্যৰ পোহৰক শক্তিলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোৰ নাম কি? এনচাৰটো হৈছে সালোক সংশ্লেষণ। ৫ নম্বৰ প্ৰশ্ন, কোন চনত প্ৰথমে আন্তঃৰাষ্ট্ৰীয় আধুনিক অলিম্পিক অনুষ্ঠিত হৈছিল? এনচাৰটো হৈছে ১৮৯৬ চনত। ৬ নম্বৰ প্ৰশ্ন, হিটলাৰৰ দলটোক কি বুলি কোৱা হয়? এনচাৰটো হৈছে নাজী পাৰ্টি। ৭ নম্বৰ প্ৰশ্ন, জাপানৰ চৰকাৰী মুদ্ৰা কি? এনচাৰটো হ'ল য়েন। ৮ নম্বৰ প্ৰশ্ন, কোন শতিকাত মনালিছাৰ ছবি অংকন কৰা হৈছিল? এনচাৰটো হৈছে ১৬ শতিকা। ৯ নম্বৰ প্ৰশ্ন, মানুহে মুখৰ মাংসপেশীৰ কি অতিমাত্ৰা ব্যৱহাৰ কৰে? এনচাৰটো হ'ল ভুৰকুচাই। ১০ নম্বৰ প্ৰশ্ন, কোনখন চহৰক বতাহৰ চহৰ বুলি কোৱা হয়? এনচাৰটো হৈছে চিকাগো।